এই মুহূৰ্তত আহি পৰিছে সমগ্ৰ ৰাজ্যখনৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে অহা শুক্ৰবাৰৰ পৰা ৰাজ্যত বন্ধ হ'ব আন্তঃজিলা যাতায়াত। কৰোনা কেন্দ্ৰিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰৰ এটা ডাঙৰ সিদ্ধান্ত। অহা শুক্ৰবাৰৰ পৰা ৰাজ্যত বন্ধ হ'ব আন্তঃজিলা যাতায়াত আৰু এই ঘোষণা কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু লগতে পূৰ্বতকৈ কিছু ক্ষেত্ৰত অধিক কঠোৰ হ'বলৈ নিৰ্দেশ ৰাজ্য চৰকাৰৰ। উল্লেখ্য যে বুধবাৰৰ কেবিনেটৰ পিছতে ৰাজ্যত কৰোনা কেন্দ্ৰিক নীতি নিৰ্দেশনা আৰু অধিক কঠোৰ হোৱাৰ সম্ভাৱনা ব্যক্ত কৰিছে। আৰু এই মুহূৰ্তত আহি পৰিছে ডাঙৰ খবৰটো, কৰোনা কেন্দ্ৰিক পৰিস্থিতিৰ বাবে এই ঘোষণা কৰিছে ৰাজ্য চৰকাৰে। আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছে অহা শুক্ৰবাৰৰ পৰা ৰাজ্যত বন্ধ হ'ব আন্তঃজিলা যাতায়াত, কোনো যাতায়াত কৰিব নোৱাৰিব। আৰু এই ঘোষণা কৰিছে হিমন্ত বিশ্ব শৰ্মাই। লগতে পূৰ্বতকৈ কিছু ক্ষেত্ৰত অধিক কঠোৰ হ'বলৈ নিৰ্দেশ দিয়া হৈছে ৰাজ্য চৰকাৰৰ ফালৰ পৰা। আৰু উল্লেখ্য যে বুধবাৰৰ কেবিনেটৰ পিছতে ৰাজ্যত কৰোনা কেন্দ্ৰিক নীতি নিৰ্দেশনা আৰু কঠোৰ হোৱাৰ সম্ভাৱনা ব্যক্ত কৰিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই।